কি খবৰ আপোনালোকৰ জেসমিন হতৰ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ বৰ হৈ পিনি কি হাতমহীয়া কিবা নিয়ম কৰিছে তাকে আপোনালোকক অলপ দেখাব বিচাৰিছো। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই যাব। এইফালে এনেকৈ নেমু জলকীয়া উলিয়াই থোৱা হৈছে। এফালে দালি আৰু ঔটেঙা। তাৰপৰা এইফালে মাংস ক্ষীৰ বনাইছে, লাষ্টত অকণমান দিব। সাতজনীমান মানুহ মাতে এনেকৈ নিয়ম কৰিবলৈ সাতমহীয়া। তাকে বয়সস্থ মানুহ মাতিছে। বৌয়ে চাই দিয়া এইফালে ফাৰ্ষ্টত এনেকৈ বইল এটা লৈছে, তাত হাত ধোৱাব, তাৰপিছত ভাত চাত বাঢ়ি মেলি দিব।
ভাত পানী খাই মেলি একেবাৰে শেষত বৌয়ে এনেকৈ গেটৰ বাহিৰলৈ ওলাই যায় আৰু লগতে সেই মানুহকেইজনী মানে এইফালে নিজৰ ঘৰলৈ যায়। তেতিয়া বৌয়ে ৰাস্তাৰ ছাইডত ৰৈ থাকে আৰু কি বৌয়ে মানে সিহঁতক ঘূৰি কিনি চাব নালাগে আৰু বৌয়ে এনেকৈ ঘৰলৈ সোমাই আহে। এই ভিডিঅ'টো মই কৰিছিলোঁ, তাৰপিছত ভিডিঅ'টো মোৰ ফালৰ পৰা কেনেকৈ জানো ডিলেট হৈ গ'ল। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে থেংক ইউ আৰু মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।